জানা সাধনা, মই জীয়াই থাকিব বিচাৰিছিলোঁ, কিন্তু মোক জীয়াই থাকিব নিদিলে, মোক মাৰি পেলালে। এইবোৰ জন্ম মৃত্যুৰ কথা কোনেও ক'ব নোৱাৰে ৰিমি। নহয়, তই নাজান, সিহঁতে মোক মাৰি পেলালে। মই জীয়াই থাকিব বিচাৰিছিলোঁ, কিন্তু মোক জীয়াই থাকিবলৈ নিদিলে। মোৰ মা, দেউতা, ভাইটি, ভণ্টি, আইতা সকলোৰে পৰা মোক আঁতৰাই লৈ গ'ল। তোক কোনেও আঁতৰাই লৈ যোৱা নাই। এইবোৰ প্ৰকৃতিৰ নিয়ম। তই এইকেইটা দিনলৈকে জীয়াই থাকিব লগা আছিলে, সেইবাবে তই এইকেইটা দিনলৈকে থাকিলি। নহয়, সেয়া নহয়, মোক মাৰি পেলালে। মোক মাৰি সিহঁতে খুব ভাল পাইছে। চা, মোৰ শটোৰ ওপৰত পৰি সিহঁতে কিমান কান্দিছে, অথচ মই যাব নোৱাৰোঁ। মই মৰি গ'লোঁ। মই আকৌ উভতি যাব বিচাৰোঁ। তই যদি পাৰ তেন্তে উভতি আহ তোৰ মা, দেউতা, আইতা, ভাইটি, ভণ্টিৰ ওচৰলৈ। ক, পাৰিবি জানো? নাই, মই নোৱাৰোঁ, উভতি যাব নোৱাৰোঁ। মই এনেকৈয়ে দূৰৰ পৰা সিহঁতক চাই থাকিম। সেয়াই মোৰ বাবে সুখ। তই এতিয়া এইখিনি সুখৰ মাজতে থাকিব লাগিব। তইতো নিজ ইচ্ছাৰে পলাই গৈছিলি, আৰু পলাই যোৱা সময়ত জানো এবাৰলৈও তোৰ ঘৰখনৰ কথা ভাবিছিলি? তোৰ মৃত্যুৰ বাবে তই নিজেই জগৰীয়া, গতিকে আনক দুখ দি থাকিলে নহ'ব। ধনা, তয়ো মোক এনেকৈয়ে কৈছ? মই ইমান ডাঙৰ ভুল কাম কৰিলোনে? তই ভুল কৰিছ, বহুত ডাঙৰ ভুল কৰিছ, আৰু আজি তোৰ এই ভুলৰ বাবেই তই নিজৰ জীৱনটো হেৰুৱাই পেলালি। তই যদি এবাৰলৈও তোৰ ঘৰৰ মানুহৰ কথা সুধিলিহেঁতেন, তেন্তে হয়তো আজি তোৰ লগত এনেকুৱা নহলহেঁতেন। হ'ব দে সাধনা, মই আহোঁ। তহঁতে ভালদৰে থাকিবি আৰু মাহঁতক চাবি। হ'ব দে, তই যা। আৰু এতিয়া ঘৰখনৰ কথা চিন্তা কৰি একো লাভ নাই। এই চিন্তাখিনি তই যদি সেইদিনাই কৰিলিহেঁতেন, আজি এনেকুৱা কেতিয়াও নহলহেঁতেন।